কি কেমেৰাত ওলাব বুলি কিছুমান মানুহ আপোনালোক সকলোকে মোৰ চেনেল ফিমেল কানেকশ্যন উইথ অংকিতাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ আৰু আপোনালোকে চাগে ভাবিছে নহয়নে বাৰু যে আজি ইমান ষ্টাইলত গুড মৰ্ণিংটোনো কিয় ক'লোঁ মই একচুৱেলি মই এটা জেগাত যাব ওলাইছিলোঁ আৰু ভাবিলোঁ তাৰ আগতে ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু তাৰ আগত আপোনালোকক কথা অলপ ক'বলগীয়া আছিলে মোৰ যোৱা প্ৰথমটো ভিডিঅ'ত আপোনালোকে ইমান বেছি মৰম দিলে তাৰ কাৰণে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু আগলৈ যেন এনেকৈ মোক মৰম আৰু আশীৰ্বাদ দি যায় তাৰ কাৰণে মই বহুত বেছি আশাবাদী হয় এতিয়া মই ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু এতিয়া যাব ওলাইছোঁ এটা জেগাত কেইটামান মোৰ গিফ্ট ল'বলগীয়া আছিলে আৰু ঘৰৰ দুটামান সৰু সুৰা বস্তু ল'ব লগা আছিলে তাৰ পৰা আহি মই যাব লাগিব মামাহঁতৰ ঘৰত কাৰণ আজি মামাহঁতৰ নাৰায়ণ পূজা আৰু লগতে বাৰ্থডে আৰু মামাই মানে প্ৰতি বছৰে নাৰায়ণ পূজাখন আজিৰ ডেটটোতে কৰে কিয়নো মামাৰ দুইটা ল'ৰা ছোৱালীৰ বাৰ্থডে আজিৰ ডেটতে হয় আৰু কেনেকুৱা লাকি নহয়নে বাৰু দুইটাৰ এজ ডিফাৰেণ্ট 3-4 বছৰ হয় বাট বাৰ্থডে কিন্তু এটা ডেটতে পৰিছে কেনেকুৱা ভাল লাগে দুইটাই যেতিয়া দুইটা ভাই ভনীকে যেতিয়া কেক কাটিং কৰে ন একেলগে বহুত ভাল লাগে ভাবিলোঁ সিহঁতৰ কাৰণে কিবা এটা গিফ্ট লৈ লওঁ বলক তেন্তে দেৰি হৈছে ক'ত যাওঁ কি কৰে আপোনালোকক দেখাই থাকিম বলক মোৰ লগত মই আহি পালোঁ NCS মল এখন আছে আদাবাৰী হেল্ল' এভৰিৱান মই জাষ্ট আহি পালোঁ ঘৰ আৰু দেৰিয়ে হৈ গ'ল এতিয়া মই দৌৰাদৌৰিকৈ কামখিনি কৰি লওঁ আৰু নাৰায়ণ পূজাত যাম তাতে শৰাই এখনো দিব লাগিব সেইখিনি মই ৰেডি কৰি লওঁ গা চা ধুই লওঁ আগত তাৰপিছত আপোনালোকক লগ পাই আছোঁ কি হ'ল চুনু কিয় কান্দিছা চাওঁ এইপিনে চোৱা লাজ লাগিছে চাওঁ লাজ লাগিছে চাওঁ মনে চাওঁ ক'ত তুমি এই বাৰ কাপোৰত কিয় মুচিছা তুমি এইটো কি আনিছোঁ চোৱাচোন মই এয়া এইটো নিম্বু ছিঙিছোঁ চোৱাচোন নিম্বু লাগিব এইটো কি হয় কি হয় এইটো এয়া মই জাষ্ট ওলাই মেলি ৰেডি আৰু এতিয়া পূজাত গৈ লগ পাই আছোঁ আপোনালোকক বলক তেনেহ'লে
হাই কৰি আছো হাই কোৱা আমি ভোগ খাই আছো নাৰায়ণ পূজাৰ পূজাৰ বহি দিব আজি টেষ্টি এয়া কোৱা এটা বুখাইছো কোৰিয়া কৈছে ৰ'বা মানে গোটেই বোৱাৰী আমি মানে বহুত মিল আৰু আমাৰ মানে বিয়াত মানে বোৱাৰী আমাৰ বডিংটো মানে বেলেগ মিলাই ড্ৰেছ পাতি পৰা মিলাই আহিছোঁ পেণ্ট পাৰ্টি দিছিলে আমি পূৰা পেণ্ট পাৰ্টি হৈ আহিছোঁ বহি আমি গোটেইবোৰে খুব এনজয় কৰিছোঁ আমাৰ যে কথা শেষ হোৱা নাই যিহেতু সদায় লগ পোৱা নহয় এদিন লগ পাওঁ তাতে আমাৰ কথা শেষেই হৈ নাহে যি নহওক বহুত বেছিয়েই ভাল লাগিলে পূজা লগতে বাৰ্থডেত বহুত এনজয় কৰিলোঁ আমি আৰু তেন্তে আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ অলৰেডি চাগে বহুত দীঘল হৈয়ে গৈছে কাইলৈ নতুন ভিডিঅ' এটাৰ সৈতে পুনৰ লগ পাম আপোনালোকক আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব